ঘৰটো কোনফালে আছিলে জানো পাহৰিয়ে থাকিলো নহয়। ঐ কানো এজনী জানো ইমান মটহা ছাগলী একদম গোটেই কঠীয়া খাই পেট চেট ফুলাই ললে। ধেত তেৰিকা এই মানুহবোৰে কেলেনো মেলি দিয়ে জানো। খেতিয়কৰ মূল অকমান বুজিব লাগে, খেতি কৰাইহে জানে কিমান কষ্ট। ঘৰলে যাগে, আকৌ ঘূৰি নাহিবি নহলে কিন্তু পাই যাবি। আকৌ আহিবিচোন, ধানত নামিবিচোন, একেবাৰে ভুকুৱাই নাক চাক ভাঙি পঠিয়াম। হৰি দাদা শুনকচোন ৰব। এইটো আকৌ কোন? আগে পিছে গাঁৱত দেখা নাই, নতুন মানুহ। হেৰি নহয়, আপোনালোকৰ গাঁৱৰ মদনৰ ঘৰটো কোনডোখৰত আছিলে ক'ব পাৰিব নেকি বাৰু? পাৰিমতো, কেলে নোৱাৰিম হে। ঐ মদন, মদনটো জেলত আছেগে, জেলৰ পৰা আহিলে জানো সি? সেইবোৰ আতি গুৰি দি থাকিবলৈ, মুখ চুপতি মাৰি থাকিবলৈ মোৰ ওচৰত সময় নাই। যিটো সুধিছো সেইটো কওক। আপুনি পোনে পোনে গৈ থাকিলে টাৰ্ণিং এটা পাব, টাৰ্ণিংটো বাওঁ চাইডে ঘূৰি লৈ সোঁ চাইডৰ প্ৰথম ঘৰটোৱে। আপুনি মদনৰ কোন হয়? বৰ হেংঘাটিক মানুহ দেই, বৰকে কথা চথা নেপাতে। এইবোৰ মানুহক যে সঁচাকে সহায় কৰিব নেপায়, একো এটা কথা সুধিলেও নকয়। নিজকে বৰ হিৰো বুলি ভাবিছে, গৰু চুৰটো গোটে লাগিছে গোটেইটো। কোন হব পাৰে এইটো? মদনৰ মমাইক চমাইকহে কোনোবা হব। মানুহটোৱে টাৰ্ণিংটো ঘূৰি সোঁ চাইডৰ প্ৰথম ঘৰটো কলে, মানে হইটো। ঐ মদন ভতিজা, মদন ভতিজা, ঐ তই ঘৰত আছ নে? এইটো মদনৰ ঘৰ হয়নে? বত্তা, মোৰ বত্তা আহি গল। বত্তা আপুনি পালেহি। আপোনাৰ অবিহনে মোৰ এইখন দুনিয়াত কোনো নাই বত্তা। বত্তা। ঐ মদন, কন্দা কটা দুখ কৰি নাথাক, মই আহি গলো নহয়। এইবাৰ তোক এইখন গাঁৱৰ মানুহে কোনে কি কৰে ময়ো চাম। হুই না বত্তা বালি বাট। জেলত পিছে থাকি কেনেকুৱা পালি? মাৰিলে নেকি পুলিচবোৰে? জেলত নেমাৰে নহয় বত্তা। থানালৈ লৈ যাওঁতে দুচাটমান দিলেগে আৰু ৰাতি। পিছদিনাৰ পৰা জেলত ভৰাই দিলে আৰু জেলত একেবাৰে টেনচনেই নাই, একদম বিন্দাছ থাকিব পাৰি। খালি মোৰ আপোনালৈ বৰ মনত পৰিছিলে বত্তা, আপোনাৰ অবিহনে মোৰ কোনো নাই। এতিয়া মই আহি গলো, টেনচন নলবি। মোৰ যে বত্তা এটা ভয়ে লাগি আছে, গাঁৱৰ মানুহখিনিয়ে আকৌ আহি মোক মাৰপিট কৰিবহি নেকি বাৰু? কোন আহিব? আহকচোন, এফালৰ পৰা চবকে গৰু ছাগলী মেকুৰী বনাই যাম। বত্তা, মই আকৌ পাহৰিছিলোৱে আপুনি যে যাদুকৰ হৈ গল বুলি। বেজ সাংঘাতিক বেজ, মই যাদুকৰ সাংঘাতিক যাদুকৰ। মোৰ নাম ৰত্নাকৰ, মই যাদুকৰ। আহক বত্তা আহক, অকমান ৰেষ্ট কৰি লওক। ঐ মদন, তই আৰু ইয়াত থাকিব নালাগে, আমি ৩-৪ দিন মানহে ইয়াত থাকিম, তাৰপিছত আমাৰ ঘৰলৈ লৈ যামগে তোক। বত্তা, আপোনাকতো মই মেইন কথাটো কোৱাই নাই, আহকচোন ভিতৰতহে কম। কি মেইন কথাডাল আছে ক? মই জানো বত্তা, আপুনি পাৰিব, আপুনি কৰি দেখুৱাবই। বত্তা, যিজনী ছোৱালীৰ কাৰণে মই ৩-৪ বছৰ জেল খালো, সেইজনী ছোৱালীক কিন্তু মই সুখেৰে থাকিবলৈ দিব নোৱাৰো। মানে তই কি কব খুজিছ? এনেওতো মই আপোনালোকৰ ঘৰলৈ যামেই, কেতেকীক কিডনেপ কৰি উঠাই লৈ যাওঁ বলক তালে। তাই মাক বাপেকে অকমান বেছি দেখায়, পাব মজা। উঠাই লৈ যোৱাতকে যাদু কৰি চালাক গৰু ছাগলী বনাই পেলাও। তাইক গৰু ছাগলী বনাই পেলালে কি মোৰ বুকুত জ্বলি থকা জুইকুৰা নুমাব নেকি? মই যেনেকে ৩ বছৰ তাইৰ কাৰণে জেলত থাকিলো, তাইকো কিডনেপ কৰি নি বন্ধ ৰুম এটাত ভৰাই থম ৩ বছৰ। তাতে মৰি হাড় পচি গেলি এদাই হৈ যাব তাই। বঢ়িয়া, এতিয়াহে তোক ৰত্নাকৰৰ ভতিজাক লাগিছে। বত্তা, বলক কেতেকীক উঠাই দিওঁ। পাগল হলি নেকি দিন দুপৰতে সেইবোৰ কৰিবলৈ? ৰাতিকে যাম, ৰাতিকে। কেলে বত্তা ইমান ভয় কেলে কৰিছে? আপুনিচোন যাদু জানেই, যাদু কৰি চবকে উল্টা পুল্টা বনাই পেলাব যদি কোনোবাই কিবা কবলৈ আহে। কোনফালে আছে কেতেকীৰ ঘৰ? বলক, মই দেখাম নহয়। একো নকয়, কিনো কৰিব তোৰ বাপেৰে? ঐ কেতেকী, কিমাননো লুকাই লুকাই বহি বহি তোৰ লগত কথা পাতি থাকিম আৰু এনেকে? বল নহলে বিয়াখনকে পাতি লওঁ দুইটাই। মই বুঢ়া হমগে তেতিয়ালৈকে। কি? মদন ঘৰলে আহিলে জেলৰ পৰা? তাৰ নামটো শুনিলেই মোক খং উঠি যায়। কি কৰিব এবাৰ আহকচোন, তাক মই ঘুচিয়াই নাক নেভাঙো যদি। যা, ঘৰলে গৈ মেছেজ কৰিবিগে আকৌ। মদন তেতিয়াহলে ঘৰলে আহিলে। সি ঘৰলে আহিলে যেতিয়া কেতেকীক লৈতো আকৌ কিবা এটা কৰিবই কৰিব, সেইটোতো খাটাং।
তাৰ ওপৰত চকুটো ৰাখিব লাগিব। মোৰ কেতেকীক তাৰ কেতিয়াও হ'বলৈ দিব নোৱাৰো। ঐ ৰ কলে গৈছিলি তই? চুইটি নহয় অ দেউতা, তাই মতা বান্ধৱী পিন্টু ওচৰলৈ গৈছিলে। মই এনে কোৱা নাই দেউতা, পিন্টুৰ লগত এজনীয়ে গছৰ গুৰিত বহি কথা পাতি আছিলেগে। ঐ তোৰ বেছি হৈছে, মই কৈছো নহয় তোৰ ঠেং ভাঙিম কাহানি বা। ঐ দেউতা, বাইক কেলে ভাল ল'ৰা এটা চাই বিয়াখন পাতি দিব নোৱাৰা? হয় নেকি? বৰ্তা এইটোৱে কেতেকী ঘৰ। তই যিজনী ছোৱালী ভাল পাইছিলি অকমান থকা ঘৰই বাৰু। সেইবোৰ বাদ দিয়ক, মোৰ যে ভয়হে লাগিছে। কেতেকী বাপেকটো এইটো পিতৌটো বৰ গুণ্ডা। গুণ্ডা? তই মানে ভয় খাইছ? ৰত্নাকৰ যাদুকৰটো বৰ্তা তোৰ লগত থাকোতে তই ভয় খাইছ? তই কি মোৰ ভতিজা নহয় নেকি? ভয় বোলা বস্তুটো তোৰ ডিক্সনেৰীৰ পৰা উলিয়াই দলিয়াই দে হৈফালে। তোৰ লগত এতিয়াৰ পৰা তোৰ বৰ্তা ৰত্নাকৰ আছে। পিতৌ মূৰত বজাম ধিদিলি খিতৌ। পঢ়ি শুনি ভালকে চাকৰি এটা লোৱা ধান্দা মাৰিব নোৱাৰ, ল'ৰা ধান্দা মাৰিবলৈ আহিছ। তই চুপ থাক, তৌ একেই পানীৰ মাছ। পিছফালে চোৱা, এইটো কোন আহিলে? এইটো মোৰ ছোৱালীজনীক কিডনেপ কৰি নিয়া মদনটো নহয় নে? হয় হয় হয়। তই আকৌ মোৰ ঘৰলে কি কৰিবলৈ আহিছ? মোৰ ছোৱালীজনীক অপহৰণ কৰি নি তই জেল খাইছিলিগে নহয়, লাজ নালাগিল? জেলৰ পৰা ওলাই আহি যে আকৌ মোৰ ঘৰলে আহিছ। বেছি কথা নকবি তই। তোৰ ছোৱালীক আকৌ কিডনেপ কৰিবলৈ আহিছো, কি কৰিবি তই? কেনেকে কথা কৈছে? ল'ৰাটো যাচোন, যা হাতুৰিটো আনগে, যা ভিতৰ পৰা যা। পেটুৱা মূৰত চুলি নথকা তোক লগত আনি কি তই নিজকে দাদা বুলি ভাবিছ মদন? তহঁতক এতিয়া এক মন্ত্ৰৰ কাম তহঁতৰ নিচিনাবোৰক বয়স কৰিবলৈ। ৰত্নাকৰ যাদুকৰ মই। মদন মোৰ ভতিজা, যা ধৰি লৈ আন ভিতৰৰ পৰা কেতেকী। বৰ্তা গৈছো, আজি কোনে পায়? এজনীক টুপুলিয়াই বস্তাত ভৰাই লৈ যাম। গিলি 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 গিলি।